আপুনিও নিজৰ সপোনৰ ঘৰটো বিচাৰি আছে নেকি যদি আপুনি বিচাৰি আছে তেন্তে মোৰ মতে আপুনি বহুত প্ৰবলেম ফেস কৰিছে লাইক আপুনি গোটেই দিনটো ঘৰ বিচাৰি ফুৰিছে 10 দিন 15 দিন ঘৰ বিচাৰিয়ে ফুৰিছে কিন্তু আপুনি নিজৰ সপোনৰ ঘৰটো এতিয়ালৈ বিচাৰি পোৱা নাই তাতে আপোনাৰ লছ কি কি হৈছে আপোনাৰ টাইম মেইনলি টাইম লগতে আপোনাৰ মানি লগতে আপোনাৰ এনাৰ্জি এই তিনটা বস্তু যদি আপুনি সেভ কৰে তেন্তে আপুনি বহুত কিবা কিবি কৰিব পাৰে এই তিনটা বস্তু সেভ কৰাৰ কাৰণে আমি আপোনাৰ কাৰণে লৈ আহিছো এটা নতুন প্ৰজেক্ট যিটোৰ কাৰণে আপুনি আমাক 0% ফ্ৰী সার্ভিস এটা পাই আছে লগতে ইয়াৰ বিনিময়ত আপুনি আপোনাৰ টাইম মানি এন্ড এনাৰ্জি সেভ কৰিব পাৰিব তো আপুনি যেতিয়া আমাৰ লগত কন্টাক্ট কৰিব বা আমি আপোনাৰ লগত যেতিয়া জড়িত হম তাৰ বিনিময়ত আপোনাৰ সপোনৰ ঘৰটো আমি আপোনাক সার্ভ কৰিম কেনেকৈ সার্ভ কৰিম আপুনি যদি বিচাৰি আছে তেন্তে আমি আপোনাক আপোনাৰ পৰা কথা পাতি আপোনাৰ যি বস্তু আপোনাৰ ফিচাৰ্স দৰকাৰী তো সেইখিনি আপোনাৰ পৰা জানি লৈ তাৰ বিনিময়ত আমি আপোনাক বহুত কেইটা অপচন দেখাম আৰু সেই অপচনৰ ভিতৰত আপুনি এটা সিলেক্ট কৰিব আৰু সেই মতে আপুনি সেই ঘৰটো ফিজিক্যালি চাই ল'ব পাৰিব তো তেতিয়া আপোনাৰ কি হ'ব বহুত কেইটা ঘৰ চোৱাৰ বিনিময়ত আপোনাৰ যিমানখিনি খৰচ হৈছিল টাইম নষ্ট হৈছিল সেইখিনি আপোনাৰ সেভ হ'ব লগতে আপুনি যিটো বিচাৰিছিল সেই বস্তুটো আমি ফুলফিল কৰি দিম তো তেতিয়া কি হ'ব আপোনাৰ টাইম এনাৰ্জি এন্ড মানি সেভ হৈ যাব তো এইখিনিয়ে আমাৰ সার্ভিসত মেইনলি আপুনি পাব লগতে আপুনি আমাৰ পৰা লিগেলি পুরা সম্পূর্ণ সাপোর্ট পাব লগতে লিগেলি এন্ড 100% কাস্টমার সাপোর্ট কারণ আমি কাস্টমার সেন্ট্রিক কোম্পানি আমি এটা ব্র্যান্ড কাক কয় যার উপর আপনি ট্রাস্ট করে আজি যদি আপনি রিবক বা বাটা বা যিকোনো বস্তুর যদি আপনি বাটার যদি আপনি এজোর জোতা কিনে কিন্তু আপনি ট্রাস্ট কৰিব পাৰে যে এই জোতাজোর 1 ইয়ার তো 2 ইয়ার আপনি আরামসে চলি যাব ইয়াক কয় ট্রাস্ট ব্র্যান্ড ট্রাস্ট আপুনি আমাৰ পৰা যদি ঘৰ লয় আপুনি আমাক ট্ৰাষ্ট কৰিব পাৰিব আমি যদিও আমি ইমান ডাঙৰ নহয় কিন্তু আপুনি আমাক ট্ৰাষ্ট কৰিব ট্ৰাষ্ট মানে ব্র্যান্ড তো আপুনি যেতিয়া আপুনি ট্ৰাষ্ট কৰিব তো তাৰ বিনিময়ত আপুনি সেই ট্ৰাষ্টৰ বিনিময়ত আপুনি যিখিনি বিচাৰে আপুনি যিখিনি ফিচাৰ বিচাৰে আপুনি গোটেইখিনি 100% ফুলফিল হ'ব তো এইখিনি কথা আমি ক'ব বিচাৰো লগতে আজি যদি আপুনি আমাৰ লগত কথা পাতিব বিচাৰে তেন্তে আপোনাৰ তলত ফোন নাম্বাৰ দিয়া থাকিব লগতে আপোনাৰ এখন গুগল ফৰ্মৰ লিংক থাকিব তাতে আপুনি কন্টাক্ট কৰিব পাৰে আমাৰ লগত কথা পাতিবৰ কাৰণে আমি আপোনাৰ লগত ডাইৰেক্টলি কথা পাতিম